নমস্কাৰ 9 তাৰিখে দিয়া হৈছে চৰকাৰী ঘৰৰ ধন কোনে কোনে এতিয়াও পোৱা নাই চৰকাৰী ঘৰৰ ধন আপোনালোকে যদি আবেদন কৰিছে তেনেহলে আপোনালোকে কিয় এতিয়াও পোৱা নাই কেতিয়া লাভ কৰিব চৰকাৰী ঘৰৰ ধন আজি এই সন্দৰ্ভত জনাই দিম ইয়াৰ আগত মই আপোনালোকক কৈ দিওঁ এনে ধৰণৰ খবৰসমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ফলো কৰি ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলো লোকে গম পায় লাখ লাখ লোকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছো ইয়াৰ আগত মই আপোনালোকক এটা ভিডিঅ' দিছো হেতু ভিডিঅ' শুনি লওক হেহত মই আপোনালোকক বুজাই দিছো কেতিয়াৰ পৰা লাভ কৰিব এখন চৰকাৰী ঘৰ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে নিৰ্বাচিত হিতাধিকাৰীসকল সন্মানীয় ৰাইজ আৰু সুধীবৃন্দ আজিৰ দিনটো আমাৰ বাবে অতিকে আনন্দৰ দিন সমগ্ৰ অসমত আজি আমি 3,24,234 গৰাকী হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰীৰ আৱাস গৃহৰ অনুমোদন পত্ৰ প্ৰদান কৰিম আৰু লগে লগে এই গৃহ বনাবৰ বাবে প্ৰয়োজনীয় প্ৰথম কিস্তিৰ ধনো আপোনালোকৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰা হ'ব আমাৰ ৰাজ্যত আৰু আমাৰ দেশত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দুখীয়া ৰাইজৰ বাবে একোটাকৈ গৃহ নিৰ্মাণৰ লগতে একোটাকৈ শৌচাগাৰৰ নিৰ্মাণ আৰু আমাৰ ৰাইজক এটা আশ্ৰয় যিটো ঘৰৰ আশ্ৰয় তাক দিবৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখন আৰম্ভ কৰিছিল আজি আমি অত্যন্ত আনন্দিত যে 2021 এই 3,80,000 পৰিয়ালে ঘৰ পোৱাৰ লগে লগে আমাৰ হাতত যিমান নতুন লিষ্ট আছিল ৱেট লিষ্ট আছিল সকলোখিনি সম্পূৰ্ণ হ'ল এতিয়া পৰৱৰ্তী পৰ্যায়ত আমি নতুনকৈ যি জিঅ' টেগিং কৰিছোঁ তাৰ পৰা আমি ঘৰ দিয়া আৰম্ভ কৰিম এটা ডাঙৰ পৰ্যায় আজি শেষ হ'ল আৰু লগে লগে নতুন পৰ্যায় এটাৰ আৰম্ভণিও হ'ল হয় আপোনালোকে শুনিব পাৰিছে কেতিয়াৰ পৰা লাভ কৰিব এখন চৰকাৰী ঘৰ আপোনালোকক কৈ দিওঁ যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকৰ কোনো ধৰণৰ চিন্তা কৰিব নালাগে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আপোনালোকক জনাইছে মই আপোনালোকক এই ভিডিঅ'ৰ সৈতে জনাবলৈ লৈছোঁ আপোনালোকৰ কোনো ধৰণৰ চিন্তা কৰিব নালাগে আপোনালোকে আবেদন কৰিছে তেতিয়াহ'লে আপোনালোকে লাভ কৰিব এখন চৰকাৰী ঘৰ কেতিয়া লাভ কৰিব সবিশেষ তথ্য জানিবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ফলো কৰি ৰাখিব